সন্মুখত এটা ধুনীয়া ভিউ, এক কাপ চাহ আৰু গৰম গৰম মেগী। ফিলিংটো কেনেকুৱা হ'ব গম পাইছে নিশ্চয়। নমস্কাৰ, মই শ্যামলিমা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আহক আজি আপোনালোকক লৈ যাওঁ অৰুণাচলৰ এখন অতি মনোমোহা ঠাই বমদিলালৈ। হেল্ল' এভৰিৱান, মই আজি আহিছোঁ এটা বহুত ধুনীয়া জেগাত। কেনেকুৱা লাগিছে জেগাটো? বমদিলাৰ পাহাৰৰ ওপৰত থকা এটা ধুনীয়া বুটিক হোমষ্টে বমদিলা এম্বেচি। তো এইটোৱে হৈছে বমদিলা এম্বেচি। ৱেডাৰটো বহুত ধুনীয়া, প্লাছ গোটেই এই হোম স্পেচটোৰ গোটেই এনভাইৰনমেণ্টটো কিমান ধুনীয়া দেখিছে। ফুলবিলাক এইবিলাক চব ধুনীয়াকৈ আছে। এইফালে বাহিৰতো এটা ছিটিং স্পেচ আছে। বাকী ভিতৰৰ ইণ্টেৰিয়ৰখিনি আপোনালোকক মই দেখুৱাই থাকিম, আহক। এইখিনি হৈছে ৰিচেপশ্যন এৰিয়া। নেক্সট আপোনালোকক ৰুম টুৰ এটা দি দিওঁ। তো এইটো হৈছে ইয়াৰে ৰুম। ইয়াত ষ্টাৰ্টিঙত এইখন গ্লাছ আছে, তাৰপাছত এইটো এটা ৱাৰ্ড্ৰব আছে। এইটো হৈছে ৰুমৰ এখন বেড, এখন কিং চাইজ বেড এখন আছে। তাৰপাছত এইফালে চোফা আৰু এইফালে ছিটিং কৰ্ণাৰ এটা আছে। তাৰপিছত এইফালে এইটো এটা কাপবৰ্ড আছে। এইটো হৈছে হিটাৰ। চ' এইটো মাছ নিডেড ইন বমদিলা, যিটো বহুত ঠাণ্ডা হয় ইয়াত। আৰু এইফালে চবতকৈ ভাল লগা বস্তুটো হৈছে ইয়াতে হিটেড বেডৰ অপশ্যন আছে। আৰু নেক্সট হৈছে ইয়াৰে বাথৰুমটো। এইটো বাথৰুম, এইটো হৈছে ইয়াৰে বাথৰুম। গিজাৰ অপশ্যন আছে। তাৰপিছত ইয়াৰ পৰা ভিউটো দেখাই আছোঁ, আহক। গোটেই বমদিলা টাউনখন ইয়াৰ পৰা দেখা পায়। এইটো ভিউ চাওক, কি ধুনীয়া। এইটো হৈছে আমাৰ বেলকনি ভিউ, আমাৰ ৰুমৰ ভিউ। কি ধুনীয়া চাওক গোটেই সেইখন বমদিলা টাউন। আৰু এইফালে এটা মনেষ্ট্ৰিও আছে। তাৰপিছত ইয়াতে বহি বহি ভিউ এনজয় কৰি চাহ মেগী যি খায় একদম আৰু মস্তি। আৰু এইটো হৈছে ৰাতিৰ ভিউ। ৱাও, জাষ্ট ৱাও, কি ধুনীয়া। তৰা তৰাই লাগিছে। আকাশগংগা তাৰা মণ্ডল। এতিয়া আমি যাওঁ অলপ কালচাৰেল প্ৰগ্ৰেম এটা চাবলৈ। আমাৰ থকা জেগাৰ পৰা এৰেঞ্জ কৰা হৈছে। এইখন হৈছে বমদিলা টাউন। বৰ বেছি ডাঙৰ নহয় টাউনখন। আমি ওলাই আহোঁতে চিপকৈ বৰষুণ দি আছিলে আৰু বহুত বেছি ঠাণ্ডাটো ফিল হৈছিলে। টাউনখনত গধূলি 7টা, 7:30টাৰ লগে লগে দোকানবিলাক বন্ধ হৈ যায়। গাড়ীখন পাৰ্ক কৰি আমি গৈ আছোঁ এটা কমিউনিটি হললৈ, য'ত আমি কালচাৰেল প্ৰগ্ৰেমটো চাবলৈ পাম। আজি ইয়াতে গেষ্ট আন কোনো নাই, আমি অকলেই। সেইবাবে চকীবোৰ খালী হৈ আছে গোটেই হলটো। Ladies and gentlemen, we are happy to present to you a lively Mampa dance performance. আমি যিটো পাৰফৰ্মেঞ্চ চাই আছোঁ, ইয়াতে মানে অৰুণাচলৰ 6টা ট্ৰাইবৰ ডান্স দেখুওৱা হৈছে, ট্ৰেডিশ্যনেল ডান্স। মনপা, গালো, নিশি আদি ট্ৰাইবসকলৰ যিকোনো ফেষ্টিভেল যেতিয়া হয়, তেতিয়া তেওঁলোকে এই ফ'ক ডান্স কৰে।
বহুত ভাল লাগিছে প্ৰগ্ৰামটো আমি দুটাই মানে বহুত এনজয় কৰিছোঁ আৰু আচলতে মোবাইলত ধৰিব নোৱাৰে লাইভ চালে বেছি ভাল লাগে আৰু মিউজিকবিলাকো বহুত কেটচি হয় সেইকাৰণে বেছি ভাল লাগিছে আৰু শেষত পাৰফৰ্মাৰ গোটেইকেইজন অডিটৰিয়ামটোৰ ফ্ল'ৰলৈ নামি আহিলে আৰু লগত আমাকো নাচিবলৈ দিলে এইদৰে বহুত ধুনীয়া এটা ইভিনিং স্পেণ্ড কৰি আমি ঘূৰি আহিলোঁ আমাৰ হোমষ্টেলৈ আৰু আমাক ৰাতি ডিনাৰৰ কাৰণে চইচ দিয়া হৈছিল ইয়াৰে লোকেল ফুড খাম নে নৰ্মেল ভাত দাইল চিকেন কাৰী খাম অবভিয়াছলি এটা নতুন জেগাত আহিলে আমি তাৰে লোকেল ফুডে ট্ৰাই কৰোঁ সদায় আৰু ইয়াৰ ৰাতিৰ ডিনাৰত আছিলে ৰেড ৰাইচ তাৰপিছত ইয়াত চিকেন কাৰী আই থিংক ইয়াত চীজ দিছে যোনটো তেওঁলোকে চুৰপি বুলি কয় এটা মিক্স শাকৰ ভাজি উইথ লোকেল গ্ৰীনছ এইটো এটা চালাড আছে ইয়াতো তেওঁলোকে চুৰপি দিছে ঠাণ্ডা জেগাত আচলতে এই চুৰপিটো বহুত খায় কাৰণ ই বডিটো ৱাৰ্ম কৰি ৰাখে আৰু লগতে বইল ভেজিটেবলছ চ' দেখিছে খানাটো একেবাৰে চিম্পল ইয়াত মছলাৰ কোনো ব্যৱহাৰ নাই কিন্তু ইমানেই কমফৰ্টিং লাগিছে যে আৰু ইমান ভাল লাগিছে খাই স্পেচিয়েলি চিকেন কাৰী আৰু যোনটো সেই চুৰপি দিয়া চালাডটো আপোনালোকে যদি বমদিলা এম্বেচি আহে থাকিবলৈ তেন্তে লোকেল ফুড নিশ্চয় ট্ৰাই কৰি চাব এয়া নেক্সট ডে ৰাতিপুৱাৰ ভিউ বহুত ঠাণ্ডা আৰু গোটেই ডাৱৰীয়া হৈ আছে কিন্তু ইমান ভাল লাগিছে ভিউটো চাওকচোন আমাৰ হোমষ্টেটোৰ একেবাৰে ওচৰত এটা মনেষ্ট্ৰি আছে চ' ৰাতিপুৱা অকণমান খোজকাঢ়ি তালৈকে গ'লোঁ তাৰপিছতে ঘূৰি আহি চেক আউট কৰি আমি ওলালোঁ চেলাপাছলৈ বুলি ইয়াত দেখিছেনে ৰাস্তাৰ ছাইডতে অলপ অলপ বৰফ জমা হৈ আহিছে ৰাস্তাত গৈ থাকোঁতে আমি পূৰা স্ন'ফল পাইছোঁ